নমস্কাৰ সকলোকে আজিৰ ভিডিঅ'টো একদম চাওক ৰঙা ভোট জলকীয়াৰ পৰা ষ্টাৰ্ট কৰিছো কিয়নো আজি মই বনাবলৈ লৈছো এয়া কচুৰ সৈতে মাছৰ মাথা বনাম মোৰ খুব প্ৰিয় এবিধ আঞ্জা আৰু এফালে মই মাছও আনিছো মাছৰ মাথাও আনিছো মইনো কেনেকৈ কচুৰ সৈতে মাছৰ মাথা বনাও আপোনালোকৰ লগতো শেয়াৰ কৰিম ভিডিঅ'টো হিখলৈকে চাই থাকিব সকলোৱে দেই এফালে মাছ কিন্তু মই প্ৰথমতে এতিয়া মাছৰ মাথাৰ সৈতে কচুহে বনাম এয়া চাওক কচুখিনি মই ধুনীয়াকৈ বাছি ললো তাৰ পাছত সাফা পানীত মই পাতবিলাক মোহাৰি ধুও তাৰ পাছত মই গৰম পানী দি ধুই লওঁ মানে তেতিয়া বীজাণুবিলাক যায়গৈ বুলি আৰু ধাৰণা আৰু বিশ্বাস এটা হয় যে বীজাণুবিলাক গৈছেগৈ বুলি এফালে মই এটা ভোট জলকীয়া লৈছো এতিয়া মই কচু আৰু মাছৰ মাথা বনাম কেনেকৈ আপোনালোককো দেখাম চাই যাব ভিডিঅ'টো সকলোৱে এতিয়া এফালে মই জহা চাউল বনাম বুলি ভাবিছো আজি একদম ঘৰৰ জহা চাউল দেই ঘৰত খেতি কৰা চাউলৰ ভাত খোৱাৰ মজাই সুকীয়া নহয় জানো এইখিনি ধুনীয়াকৈ পাতি দিওঁ মাছৰ মাথাকেইটা ডাঙৰ হ'লে ভাল হয় কিন্তু মই যিহেতুকে ইমান নহয় সেইটো কাৰণে মই সৰু মাছ এজনীকে কিনি আনি যাওঁ সেইকাৰণে মাথাটো সৰু সৰু থ'ব আৰু এনেকৈ বনাম এতিয়া ফ্ৰাই কৰি লৈছোঁ মাথাটো তেলতে মই অলপ জিৰা দিছোঁ পিঁয়াজ দি দিছোঁ জলকীয়া দি দিছোঁ এয়া আদা নহৰু দি দিছোঁ থেতালি লোৱা নিমখ দিছোঁ এয়া এতিয়া মই মাছৰ মাথাও দি দিম কচুখিনি অলৰেডি সিজি গৈছে এতিয়া মই অকণমান দিয়াটো দেৰিয়ে হ'ল বাৰু ইয়াত মই বিলাহী কেইডোখৰমান দি দিছোঁ অকণমান মানে তেতিয়া টেঙা ভাজি কৰিলে আৰু বেছি ভাল লাগিব মোৰ আজি কচুৰ সৈতে মাছৰ মাথাৰ আঞ্জাখন ৰেডি হৈ গ'ল জহা চাউলৰ ভাত ৰেডি হৈ গৈছে এইফালে কচু আৰু মাছৰ মাথা আৰু এয়া সৰিয়হ আৰু মাছ এয়া মোৰ আজি দুপৰীয়াৰ সাঁজ ৰেডি হৈ গৈছে আজি আপোনালোকক দেখালো ভিডিঅ'টোত কচু আৰু মাছৰ মাথা মই কেনেকৈ বনালোঁ তাকে দেখালোঁ আৰু নেক্সট ভিডিঅ'টোত মই দি দিম বাৰু ৰেচিপিটো মাছ আৰু সৰিয়হৰ জোল কেনেকৈ বনাইছিলোঁ আজি মোৰ দুপৰীয়াৰ সাঁজ এয়া আপোনালোকক দেখাই দিছোঁ এইফালে মোৰ ঘৰৰ পৰা অনা ঘৰৰ চাউলৰ একদম জহা চাউলৰ ভাত ধুনীয়া গোন্ধ একদম নাকত লাগি আছেহি এইফালে কচু আৰু মাছৰ মাথা জ্বলা পোৰা আৰু এয়া মাছ আৰু সৰিয়হৰ জোল এইফালে নেমু অকণমান আৰু নিমখ অকণমান লৈছোঁ এয়া